Hello guys, good morning and welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ ওলাইছো। এইকেইদিন কামলৈ গৈ আছিলোঁ সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। বৰ্তমান কামলৈ গৈ ট্ৰাইপড লগাই লৈছোঁ। চাইকেলত আহোঁতে ভিডিঅ' কৰি আহিম। গতিকে ভিডিঅ'টো একেলগে চাই থাকক। এইজন আমাৰ হেড মিস্ত্ৰী আৰু আজি এই ঘৰতে কাম হৈছিলে। তো কাম কৰি হৈ গ'ল, এতিয়া গৈ আছোঁ ঘৰলৈ। চাইকেল কেইখন ৰাস্তাতে থৈছিলোঁ, গতিকে চাইকেলত মোবাইলটো লগাই লওঁ আৰু তাৰপাছত যাওঁ ঘৰলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া বৰ্তমান গাইছ ওলাই আহিলোঁ হাইৱেলৈ আৰু ঘৰলৈ গৈ আছোঁ। আজি ৰ'দ বহুত দিছে, বাম্পাৰ ৰ'দ দিছে। গৰমত একদম কাম কৰি ভাল লগা নাই, নকৰিলেও উপায় নাই। তো গৈ আছোঁ এতিয়া ঘৰলৈ। ঘৰত গৈ ভাত খাই আকৌ আহিব লাগিব। এইফালে এখন কলেজ নতুনকৈ খুলিছে, এইখন জ্ঞানদীপ জুনিয়ৰ কলেজ। আগফালে আমাৰ মিস্ত্ৰী দুইটা গৈ আছে, মই অকলে হেল্পাৰ। ঘৰত গৈ লওঁ, একদম কথা ক'বলৈ শক্তি নাইকিয়া হৈ গৈছে গাইছ। এনেকুৱা গৰম মাৰিছে, কাম কৰিও ভাল লগা নাই আৰু কি ক'ম আৰু। এতিয়া ঘৰত গৈহে ভালকৈ আপোনালোকৰ লগত অলপ ৰাস্তাৰ ভিউ অলপ চাই লওক। আজি কাম কৰিব যোৱা জেগাটো অলপ দূৰে হয়, আমাৰ তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান হয় কাম কৰিব যোৱা জেগালৈ। এইটো বৰফ বেপাৰী বৰফ বেছি আছে। বৰ্তমান আহি পাই গ'লোঁ গঙাৰ গেট। আহি পালোঁ আমাৰ মাৰ্কেট। বৰ্তমান আহি পালোঁ ঘৰত আৰু দেখিছে কিমান ৰ'দ দি আছে। মোৰ অৱস্থা একদম বেয়া হৈ গৈছে। আমাৰ ঘৰৰ আগফালে এইটো যিটো মন্দিৰ আছে, এইটো এটা মন্দিৰ মানে কি নামঘৰ হয়। আগৰ কিছু ভিডিঅ'ত মই দেখুৱাইছোঁ। এই ব্যক্তিগত নামঘৰটোৰ বিষয়ে যদি আপোনালোকক ফুল ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰক, মই ফুল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু নেক্সট আমাৰ বাৰীখন এখন সেনেকৈ। এইটো লগৰ এটা আহিছে ঘৰলৈ। মোৰ অৱস্থা। তো ভাতকেইটা খাই লৈ অকণমান জিৰাই লোৱাৰ পাছত যাম আকৌ কামলৈ। ঘৰত সোমাই লওঁ গাইছ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বুলি আহিছিলোঁ আমাৰ গাঁৱৰ কিছুমান লেণ্ডমাৰ্কবিলাক। পিছফালে মই দেখুৱালোঁ নামঘৰটো, তাৰ আগত আছে এটা টাৱাৰ, তাৰ পিছফালে এটা টাৱাৰ আছে আৰু পিছফালে আছে নদীখনটো আপোনালোকক সিদিনাখন দেখুৱাই আহিছোঁ। তো এনেকৈ কৰি কিছুমান গুৰুত্বপূৰ্ণ অলপ লেণ্ডমাৰ্ক হিচাপে জেগা কিছুমান দেখুৱালোঁ হয়। কিন্তু এতিয়া বৰ্তমানে যিহে গৰম মাৰিছে, মানে গছৰ তলত আহি অকণমান জিৰণি লৈছোঁ। গছবোৰত চাওক, চব বিছা, এইবিলাক গমাৰি গছত চব বিছা লাগিছে। এজোপা আকৌ সেইখিনিত এজোপা গমাৰি গছত চব বিছা, গমাৰি গছে বিছা। তো গাইছ এইখিনি আছিলে। ভাত খাই লৈ অকণমান জিৰাই লওঁ, জিৰাই লোৱাৰ পাছত আকৌ যাম কামলৈ। ধামাকা ভিডিঅ' এৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু টাইম মিলাব পৰা নাই। সেই গতিকে ভিডিঅ' ইমান এটা আপলোড কৰিব সময় পোৱা নাই। বহুত দিনে হৈ গ'ল মই ইউটিউবত এক্টিভ থাকিব পৰা নাই। তো আজি যেনে তেনে কৰি টাইম উলিয়াই অকণমান ভিডিঅ' এটা বনাই আপোনালোকৰ আগলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব।